নমস্কাৰ সকলোকে স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈ চাব। আহকচোন তেতিয়াহ'লে প্ৰশ্ন উত্তৰ কেইটানো কি আমি জানিবলৈ চেষ্টা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ পুৰণি নাম কি? জানেনে বন্ধু বান্ধৱীসকল আপোনালোকে অসমৰ পুৰণি নামটো কি? উত্তৰ প্ৰাগজ্যোতিষ। আহক তেতিয়াহ'লে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়ো। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? জানেনে আপোনালোকে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰ হ'ল মহীৰংগ দানৱ। আজি ৩ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ মাটিকালি কিমান? আপোনালোকে জানেনে অসমৰ মাটিকালি কিমান? যদি জানে কমেণ্ট কৰি জনাব। উত্তৰটো ৭৮,৪38 বৰ্গ কিলোমিটাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। আহকচোন তেতিয়াহ'লে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। আজিৰ ৪ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন? আপোনালোকে জানেনে বন্ধু বান্ধৱীসকল অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নাম? যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। উত্তৰ নগাঁও। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নামেই হ'ল নগাঁও। ৫ নম্বৰ তথা আজিৰ অন্তিম প্ৰশ্নটো হ'ল অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? শুদ্ধ উত্তৰ বাংলাদেশ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।